নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল টেকনিকেল বয় আসাম। আজি আপোনালোকৰ বাবে নতুন ভিডিঅ' টপিক লৈ আহিছোঁ, কাৰণ যিসকলে লোকৰ মোবাইলৰ SMS হেক কৰিম বুলি ভাবিছে এই ভিডিঅ'টো যাতে হেক কৰিব পাৰিব কেনেকৈ আনি আজি শিকোৱা হওক। বন্ধুসকল, আপোনালোকে লোকৰ মোবাইলৰ SMS পঢ়িবলৈ বা তেওঁৰ মোবাইলৰ SMS হেক কৰিবলৈ আপোনালোকে প্ৰথম এটা এপ বহুত জৰুৰত হ'ব। এপটো হৈছে আপোনালোকে SMS ফৰৱাৰ্ডাৰ। আপোনালোকে এই এপটো ক'ত পাবলগীয়া য'তে ত'তে পাব। আপোনালোকে গুগলত মাৰিলেও পাব, লাইনাছত পাব, প্লে ষ্ট'ৰত পাব, এপ ষ্ট'ৰত পাব, চবতে পাব। কিন্তু এইটো বহুত ফেমাছ আছে। এইটো আমাৰ লোকৰ SMS কৰিব পাৰি। লোকৰ নম্বৰটো দিয়া পিছে ইমেইল আইডিটো নালাগে, নম্বৰ দিয়া পিছে আপোনালোকৰ লোকৰ SMS আপোনাৰ মোবাইললৈ আহি যাব। কি আচৰিত! আপোনালোকে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে বুজি পাব। আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰ যাব লাগিব। প্লে ষ্ট'ৰটো অ'পেন হোৱাৰ পিছত আপোনালোকে ইয়াত মাৰিব লাগিব SMS ফৰৱাৰ্ডাৰ। অৰ্ডাৰ মৰাৰ পিছত আপোনালোকৰ ইয়াত খুলি যাব SMS ফৰৱাৰ্ডাৰ বুলি যিটো লিংক। মোৰ নেটটো অকণ শ্ল' আছে, মই সেইকাৰণে 9 এপছত দেখুৱাম আপোনালোকৰ। 9 এপছত এপটো পাব। 9 এপছটো মই দেখাই দিছোঁ। 9 এপছ খুলি আপোনালোকৰ মোৰ যিটো আপোনালোকে হেক কৰিম বুলি ভাবিছে এপটো, মই 9 এপটো অ'পেন কৰি দিছোঁ। অ'পেন কৰাৰ পিছত আপোনালোকে চাৰ্চ বক্সত চাৰ্চ কৰিবলৈ SMS ফৰৱাৰ্ডাৰ মই কৈ দিছোঁ। SMS আপোনালোকে SMS ফৰৱাৰ্ডাৰ দিবলৈ কৈছে, এইটো লগটো SMS ফৰৱাৰ্ডাৰ। এইটো আপোনালোকে এতিয়া এইটো অ'পেন কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। দেখাৰ পিছত আপোনালোকে ইয়াত ছেভ কুইক ছেটিংছ এটা আহিব। মই দেখুৱাই দিছোঁ। আপোনালোকে ইয়াত ইনপুট ফৰৱাৰ্ডিং টাৰ্গেট ফোন নাম্বাৰ, আপুনি যোনটো নাম্বাৰত SMS হেক কৰিম বুলি ভাবিছে তেওঁৰ নাম্বাৰটা আপোনালোকে মাৰি দিব। মই ইয়াত নাম্বাৰ এটা মাৰি দিছোঁ 76, মই নাম্বাৰ এটা মাৰি দিছোঁ। নাম্বাৰ মৰাৰ পিছত আপোনালোকে ইয়াত একো কৰিব নালাগে। ইয়াত আপোনালোকে ছেভ কুইক ছেটিংছ বুলি আছে, আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কনফাৰ্ম বুলি আহিব, আপোনালোকে কনফাৰ্ম কৰি দিব। কনফাৰ্ম এবাৰ আহিব কনফাৰ্ম আপোনালোকে ইয়াত ইমেইল, কিছুমানৰ ইমেইল দেখিবলৈ পাইছে ইমেইল এড্ৰেছ নলগাকৈ আপোনালোকে ইয়াত খোল খাই যাব। হেল্প আহিছে, এগ্ৰি কৰাৰ পিছত আপোনালোকৰ যি নম্বৰটো যিমান মেছেজ আছে সিমান আপোনালোকে দেখিবলৈ পাইছে। মই এই নাম্বাৰটো মাৰি দিছিলোঁ, অলৰেডি বিলাক মেছেজ ওলাই আহিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা ঘণ্টিটো প্ৰেছ কৰিব নাপাহৰিব, আহিবলগীয়া নতুন ভিডিঅ' আপোনালোকৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব।